নমস্কাৰ বন্ধুসকল, মই মনোজনে স্বাগতম জনাইছোঁ মই আন এটা ভিডিঅ'লৈ। মানে আজি কথাটো হ'ল, আমি আহিছিলোঁ চব্জি ছিগিবৰ কাৰণে। তাৰপৰা আহোঁতে এটা অলপ আচৰিত বস্তু দেখা পালোঁ। তো আমি এনেকৈ সোমাই আহি ছিগি মানে চব্জিবিলাক ছিগি আহি থাকোঁতে ঘচকৈ চৰাইজনী উৰি গ'ল। ভাবিলোঁ কি উৰি গ'ল। তাৰপৰা চালোঁ তাত 4টা কণী পৰা হৈ আছে এই বাঁহটোত। মনটো কিবা এটা ভাল লাগিছে। জীৱ জন্তু সংৰক্ষণ দি ৰখাটো আমাৰ দায়িত্ব। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। আপোনালোকে চিনি পাইছেনে এইটো কি চৰাই হ'ব বাৰু? কণীকেইটা বহুত মৰম লগা হয়। তো ভাল লাগিছে, অলপ আপোনালোককো দেখুৱাবৰ কাৰণে শ্বেয়াৰ কৰিলোঁ। এইটো আমি খেতি কৰা চাঙত 2টা জীৱই মানে 4টা জীৱই আকৌ নতুনকৈ প্ৰাণ পাব। কিবা এটা মনটো ভাল লাগিছে। এইকেইটা কি চৰাই কণী আপোনালোকে চাগে বৰ্তমান চিনি পোৱা নাই। এইকেইটা ডাউক চৰাই হয়, যিটো আমাৰ বাৰীত দেখা পোৱা যায় ডাউক চৰাই। ডাউক চৰাই বা তাত কণী 4টা পাৰিছে। আকৌ আপোনালোকে চাগে ভাবিছে মই আজি চশমা পিন্ধি পেলাই, চশমাযোৰ পিন্ধা আজি মানে একো ধৰ এইটো ষ্টাইলত পিন্ধা নাই। মোৰ এজনী 10মহীয়া কেঁচুৱা আছে। কালি ৰাতিপুৱা শুই উঠোঁতে ঘচকৈ ভৰিখন মাৰি দিলে। তাৰ আঙুলিটো আহি পেলাই মোৰ চকুত সোমাই গ'ল। ডক্টৰক দেখুৱালোঁ, মেডিচিন দিলে, অলপ এতিয়া ভাল পাইছোঁ। তথাপিও ৰ'দৰ পোহৰত অলপমান চকু পানী ওলাই থাকে, কষ্ট পাওঁ। সেইকাৰণে চশমাযোৰ পিন্ধিছোঁ। আপোনালোকে আকৌ ভুল নাভাবিব যে মই ষ্টাইলৰ চশমাযোৰ পিন্ধিছোঁ বুলি। ৰ'দৰ পোহৰ পালেগৈ চকুটো অলপ বিষায়। তো ভিডিঅ'টো এইখিনিয়ে আছিলে, আপোনালোকক কিবা এটা দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।